হেল্ল' বন্ধুসকল মোৰ ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম চেনেলৰ ইন্ট্ৰোত সময় খৰচ নকৰি আহক ভিডিঅ'ৰ ফালে আগবাঢ়ো আজি এনপিএছ বিষয়ক এইটো চেনেলত এয়া হৈছে মোৰ দ্বিতীয়টি ভিডিঅ' প্ৰথম ভিডিঅ'টিত মই আপোনালোকক এনপিএছৰ বিষয়ে এক সম্যক জ্ঞান দিব বিচাৰাৰ লগতে সকলো ভাৰতীয় নাগৰিকেই যে এনপিএছ খুলিব পাৰে তাক জনাইছিলোঁ লগতে জনাইছিলোঁ 7 ফাণ্ড মেনেজাৰৰ কথা যদি ভিডিঅ'টি এতিয়ালৈকে আপোনালোকে চোৱা নাই তেতিয়াহ'লে চাই ল'ব পাৰে চেনেলৰ ডেছক্ৰিপশ্যনত এনপিএছৰ পাৰ্ট 1 ভিডিঅ'টিৰ লিংক দিয়া হৈছে আজি এনপিএছৰ এই পাৰ্ট 2ত মই আপোনালোকক টায়াৰ 1 আৰু টায়াৰ 2 একাউণ্টৰ বিষয়ে সবিশেষ জনাম বুলি ভাবিছোঁ টায়াৰ 1 একাউণ্ট আপুনি এনপিএছ ছাবস্ক্ৰাইব কৰাৰ লগে লগে অৰ্থাৎ এনপিএছ খোলাৰ লগে লগে বাই ডিফল্ট ওপেন হৈ যায় কিন্তু টায়াৰ 2 একাউণ্টটো টায়াৰ 1 একাউণ্ট এটা থকাৰ পিছতহে আপুনি খুলিব পাৰিব অৰ্থাৎ এনপিএছ খোলাৰ লগে লগে আপুনি টায়াৰ 1 একাউণ্ট এটা নুখোলাকৈ ডাইৰেক্ট টায়াৰ 2 একাউণ্ট এটা খুলিব নোৱাৰিব তাৰ পিছত যদি আমি এটা বেলেগ পাৰ্থক্য চাব যাওঁ টায়াৰ 1 একাউণ্টটো কম্পালসৰি বা বাধ্যতামূলকভাৱে ৰাখিবলগীয়া এটা একাউণ্ট কিন্তু টায়াৰ 2 একাউণ্টটো হৈছে এটা ভলুণ্টাৰী বা যিজনে ল'ব তেওঁৰ ইচ্ছা অনুসৰিহে ইয়াক ল'ব পৰা এটা একাউণ্ট ইয়াৰ পিছত যদি আমি আন এটা পাৰ্থক্য চাব যাওঁ টায়াৰ 1 একাউণ্টটো হৈছে এনপিএছ খোলাৰ লগে লগে বাই ডিফল্ট ওপেন হৈ যোৱা এটা একাউণ্ট আৰু বাই ডিফল্ট ওপেন হৈ যোৱাৰ পিছতেই কোনোবাই যদি টায়াৰ 2 একাউণ্ট এটা ল'ব নোখোজে তেতিয়াহ'লে তেওঁ নল'বও পাৰে তেতিয়া কিন্তু তেওঁ পিছত যদি কেতিয়াবা ল'ব ইচ্ছা কৰে তেতিয়াই তেওঁ টায়াৰ 2 একাউণ্টটো খুলি ল'ব পাৰিব টায়াৰ 1 একাউণ্টত সেকশ্যন 80C ৰ অধীনত 1.5 লাখ টকা লয় আৰু 80CC D1B ৰ অধীনত অতিৰিক্ত 50,000 টকা লৈ মুঠ 2 লাখ টকা লৈ টেক্স ডিডাকশ্যন পোৱা যায় আনহাতে টায়াৰ 2 একাউণ্টত কোনো ধৰণৰ টেক্স ডিডাকশ্যন পোৱা নাযায় টায়াৰ 1 একাউণ্টৰ মিনিমাম ইয়াৰলি কণ্ট্ৰিবিউশ্যনটো হৈছে 500 টকা আৰু মেক্সিমাম ইয়াত কোনো ধৰণৰ লিমিট নাই মানে আপুনি যিমান ইচ্ছা সিমানেই জমা কৰিব পাৰিব আনহাতে টায়াৰ 2 একাউণ্টত টকা জমা কৰাৰ কোনো ধৰণৰ মিনিমাম বা মেক্সিমাম লিমিট নাথাকিব কিন্তু টায়াৰ 1 একাউণ্টৰ প্ৰথম যিটো কণ্ট্ৰিবিউশ্যন হ'ব সেইটো মিনিমাম 500 টকা জমা দিব লাগিব আনহাতে টায়াৰ 2 একাউণ্টত প্ৰথম যিটো কণ্ট্ৰিবিউশ্যন হ'ব সেইটো মিনিমাম 1000 টকা জমা দিব লাগিব এইবাৰ আহোঁ আন এটা পাৰ্থক্যলৈ টায়াৰ 1 একাউণ্টৰ লক ইন পিৰিয়ড হৈছে যিজন একাউণ্ট হোল্ডাৰে এইটো খুলিব তেওঁৰ 60 বছৰ বয়স পৰ্যন্ত অৰ্থাৎ তেওঁৰ 60 বছৰ নোহোৱালৈ একাউণ্টটো লক হৈ থাকিব কিন্তু টায়াৰ 2 একাউণ্টত কোনো ধৰণৰ লক ইন পিৰিয়ড নাথাকে অৰ্থাৎ যেতিয়াই ইচ্ছা তেতিয়াই একাউণ্ট হোল্ডাৰজনে টায়াৰ 2 একাউণ্টৰ পৰা পইচা উঠাব পাৰিব টায়াৰ 1 একাউণ্ট যদি কেতিয়াবা ক্লোজ কৰা হয় তেতিয়া টায়াৰ 2 একাউণ্টটো নিজে নিজে ক্লোজ হৈ যাব কিন্তু টায়াৰ 2 একাউণ্টটো যদি কেতিয়াবা বন্ধ কৰি দিয়া হয় তেতিয়া টায়াৰ 1 একাউণ্টটোত কিন্তু ইয়াৰ কোনো ধৰণৰ প্ৰভাৱ নপৰিব অৰ্থাৎ ই চলিয়ে থাকিব আহক এবাৰ আন এটা পাৰ্থক্য জানি লওঁ আপুনি আপোনাৰ এনপিএছ একাউণ্টটো সক্ৰিয় কৰিবলৈ ৰাখিবলৈ হ'লে টায়াৰ 1 একাউণ্টত বছৰেকত মিনিমাম এবাৰ পইচা জমা কৰিবই লাগিব কিন্তু টায়াৰ 2 একাউণ্টত তেনে কোনো বাধ্যবাধকতা নাই আন এটা পাৰ্থক্য টায়াৰ 1 একাউণ্টৰ পৰা আপুনি পাৰ্চেল উইথড্ৰ কৰিব পাৰিব যিহেতু ইয়াত লক ইন পিৰিয়ড সেইকাৰণে ইয়াত পাৰ্চেল উইথড্ৰ ব্যৱস্থাটো ৰখা হৈছে একাউণ্ট ওপেনৰ 10 বছৰ হৈ যোৱাৰ পিছত তেওঁৰ নিজৰ কণ্ট্ৰিবিউশ্যনৰ 25% উইথড্ৰ কৰিব পাৰিব কিন্তু কিছুমান বিশেষ ক্ষেত্ৰত যেনে পৰিয়ালৰ সদস্যৰ ক্ৰিটিকেল ইলনেছ বা কোনোবা পৰিয়ালৰ সদস্যৰ হায়াৰ ষ্টাডিজ ইত্যাদি ক্ষেত্ৰত কিন্তু টায়াৰ 2 একাউণ্টত আপুনি যেতিয়াই তেতিয়াই পইচা উইথড্ৰ কৰিব পাৰিব ইয়াত কোনো ধৰণৰ
বাধ্যবাধকতা নাই অৰ্থাৎ টায়াৰ 2 একাউণ্টটো আপুনি এটা মিউচুৱেল ফাণ্ডৰ দৰে ব্যৱহাৰ কৰিব পাৰিব আশা কৰোঁ এইখিনি কথাৰ পৰা টায়াৰ 1 আৰু টায়াৰ 2 একাউণ্টৰ কথা সবিশেষ জানিব পাৰিলে মই আজি আপোনালোকক অটো চইচ আৰু এক্টিভ চইচৰ কথাও ক'ম বুলি ভাবিছিলোঁ কিন্তু ভিডিঅ'টি বহু দীঘলীয়া হয় ভাবে এই ভিডিঅ'টিত মই এক্টিভ চইচ আৰু অটো চইচৰ কথা নকলোঁ পৰৱৰ্তী ভিডিঅ'টিত মই এক্টিভ চইচ আৰু অটো চইচৰ বিষয়েও আপোনালোকক সবিশেষ জনাম যদি ভিডিঅ'টি ভাল পালে তেনেহ'লে লাইক কৰিব কিবা যদি জানিব লগা থাকে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি দিব যাতে NPSৰ কথা সকলোৱে জানিব পাৰে কিয়নো মই আগৰ ভিডিঅ'টিতে কৈছিলোঁ NPS আপোনালোকৰ জীৱনত হৈ পৰিব পাৰে বৃদ্ধ বয়সৰ কাৰণে এক লাখুটি স্বৰূপ বৰ্তমান আপোনালোকে নিশ্চয় কিবা নহয় কিবা কৰি আছে ইনকামৰ আপোনালোকৰ সোৰ্স আছে কিন্তু বৃদ্ধ বয়সত আপোনালোকৰ যেতিয়া কোনো ধৰণৰ ইনকামৰ সোৰ্স নাথাকিব তেতিয়াহ'লে হয়তো আপোনালোকৰ এই NPSৰ পেনশন সিস্টেমে আপোনালোকৰ বাবে হৈ পৰিব পাৰে বৃদ্ধ বয়সত লাখুটি স্বৰূপ হেয়ে সকলোৰ মাজত শ্বেয়াৰ কৰি দিব ধন্যবাদ